হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল SKS BT লিজাৰজি। আজি এটা নতুন প্লেছত আমি যাবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ল'ব, তেতিয়া আপোনালোকে নিজে গম পাব আমি ক'লৈ যাবলৈ লৈছোঁ। এতিয়া আমি দিখৌ নদী পালোহি আৰু এইটো মাথো আৰম্ভণিহে। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই আহিব, তেতিয়া গম পাব আমি ক'লৈ গৈ আছোঁ। এতিয়া আমি শিৱসাগৰ শিৱদৌল পালোহি আৰু গাড়ীখন পাৰ্ক কৰি শিৱসাগৰ শিৱদৌলৰ ভিতৰত সোমালোগৈ। যিহেতু ভিৰ আছিলে আপোনালোকক দেখাব নোৱাৰিলোঁ। নেক্সট টাইম আপোনালোকক শিৱসাগৰ শিৱদৌল দেখাম। এয়া যে শিৱসাগৰ পুখুৰী, আৰু কিমান যে ধুনীয়া লাগিছে শিৱসাগৰ পুখুৰীত খোজকাঢ়ি। আৰু এতিয়া আমি শিৱসাগৰ শিৱ মন্দিৰৰ পৰা আহিলোঁ আৰু এতিয়া শিৱসাগৰ পুখুৰীৰ পাৰতে খোজকাঢ়ি আছোঁ। আৰু এতিয়া আমি দুপৰীয়া ভাত খাবলৈ যাম ধাবালৈ। এতিয়া আমি নীলকণ্ঠ পাইছোঁহি আৰু ওচৰতে বিয়া এখন আছিলে। পেজেণ্টৰ হাত আমি বিয়াখনকে খাই আহিব পাৰিলোঁ। আৰু সেইফালে হাৱাইটো আছে আৰু এইটো ৰাস্তা যিহেতু হাৱাইৰ পৰা এইফালে আছে। আমি আহোঁতে কি হ'ল, এইফালে ৰাস্তা আছিলোঁ পাহৰিলোঁ, সেইকাৰণে আকৌ ঘূৰি আহিবলগীয়া হ'লে এইফালে ৰাস্তাতে। এতিয়া নীলকণ্ঠ আমি যাম আৰু এইফালেও এটা ৰাস্তা আছে, এইফালে যদি এনেকৈ যাব পাৰি। আৰু এতিয়া আমি তাৰপৰা গৈ আছোঁ আৰু আপোনালোকে কমেণ্ট কৰি ক'বচোন এইজোপা কি গছ, আপোনালোকে এবাৰ কমেণ্ট কৰিব। এয়া নীলকণ্ঠ ধাবা। আমি এতিয়া ভাত খাবলৈ যাম, ভিতৰতো আপোনালোকক দেখাম। আৰু এতিয়া ভিতৰলৈ আমি গৈ আছোঁ লাহে লাহে। আৰু এতিয়া তাতে হাত ধোৱা আছে বাহিৰতে ছিষ্টেম। এতিয়া আমি হেণ্ড ৱাছ কৰিলোঁ আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ নীলকণ্ঠ। আৰু আপোনালোকক ভিতৰতো দেখাই আছোঁ। আৰু ইয়াত গৰম দিনত AC চলে, এতিয়া ঠাণ্ডা দিন কাৰণে ACটো বন্ধ কৰি থৈছে, কিন্তু গৰম দিন যেতিয়া লাহে লাহে আহিব তেতিয়া AC ইয়াত আৰম্ভ হ'ব চলোৱা। আৰু এতিয়া আমি চেয়াৰত বহিম। এতিয়া চকীত বহিলোঁ আৰু পানী বটলখিনি পালোঁ। ভাতৰ থালিখন নাপালোঁ, মানে ভাত আহি আছে। আৰু আপোনালোকে দেখাম মই ভাতত কি কি ল'লোঁ আৰু কি কি নাই লোৱা। ভাত আহি আছে আৰু মই আপোনালোকক দেখাম এতিয়া ভাতত কি কি ল'লোঁ আৰু কি কি নালোঁ। আৰু আপোনালোকে চাই থাকক। আজি যিহেতু সোমবাৰ আৰু সেইকাৰণে সোমবাৰৰ দিনটোৰ কাৰণে আজি নিৰামিষ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। বাই।